গুড ইভিনিং সকলকে আৰু দোস্ত আপোনালোকেতো জানে বৰ্তমান দুৰ্গা পূজা চলি আছে সেয়ে দুৰ্গা পূজা বুলি ক'লে মানে অসমৰ চুকে কোণে মানে সকলোতে থিয়েটাৰে গুমগুমাই থাকে আমাৰ কুলবিল ঘাট ৰাজহুৱা শিৱালয়তো মানে দোস্ত এখন থিয়েটাৰ আছে থিয়েটাৰখনৰ নাম হ'ল বিনা পানী আৰু দোস্ত আজি হ'ল মানে ষষ্ঠীৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু দোস্ত মানে ষষ্ঠীৰ পৰা দোস্ত থিয়েটাৰ আৰম্ভ হ'ল দোস্ত প্ৰথম নিশা ইয়াতে মানে দোস্ত 3 দিন কৰিব বিনা পানী থিয়েটাৰ আৰু দোস্ত বিনা পানী থিয়েটাৰত মানে অসমৰ জনপ্ৰিয় কমেডিয়ান বিপুল ৰাভা ডাঙৰীয়াও আছে আৰু তেখেতৰ লগতো দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম তো হেই দোস্ত হেই দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৃদয়স ব্লগ আৰু দোস্ত এতিয়া মই যাম মানে মোৰ বাচন্তি পুৰা ৰেডি হৈছে আৰু দোস্ত এতিয়া আমাৰ মানে কুলবিল ঘাট ৰাজহুৱা শিৱালয়লৈকে পলকে দোস্ত আমি যাওঁ আৰু মোৰ লগত আছে বৰদুতা আৰু মানে মোৰ লগৰ সমনীয়া বৰ আহি আছে ৰ'ব মই ইয়াতে অকণমান ৱেট কৰি আছোঁ মই বোলো প্ৰথমে ইণ্ট্ৰটো দি লওঁ দোস্ত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দোস্ত এতিয়া মানে আমি ফাইনেলি যাই আছোঁ জোচ আছে না চলিয়ে লেটস গো আমাৰ থিয়েটাৰৰ মঞ্চত আছে আজি দোস্ত বলিদান ইয়েছ লেটস গো বলিদান চাবলৈ আৰু এতিয়া ফাইনেলি বিনা পানী থিয়েটাৰৰ টিকেট কাটি ল'লোঁ প্ৰৱেশ দুৱাৰ খুলি দিয়া নাই খন্তেক পিছতে প্ৰৱেশ দুৱাৰো খুলি দিব মানুহ চাওক না ভিৰ থিয়েটাৰ বিনা পানী আৰু এতিয়া প্ৰৱেশ দুৱাৰ খুলি দিলে আৰু মানুহবিলাক মানে ভিতৰলৈ যাই আছে মই যাম ৰ'ব কিন্তু প্ৰথমতে অসমৰ জনপ্ৰিয় কমেডিয়ান বিপুল ৰাভা ডাঙৰীয়া দাদাৰ লগত দুআষাৰ কথা পাতি আহোঁ বলা দোস্ত আজি মানে মোৰ লগত আছে মানে আমাৰ অসমৰ জনপ্ৰিয় কমেডিয়ান মানে বিপুল ৰাভা ডাঙৰীয়া মানে আপোনাৰ মই গোটেই মানে মোবাইলত সকলোবিলাক প্ৰগ্ৰেমে চাওঁ মানে আপোনাক মই প্ৰথম মানে খাপলাংকাৰী চিৰিয়েলখনত চাইছিলোঁ আৰু যোৱা বছৰটো আমাৰ ইয়াত নাছিল মানে বেলেগত আছিল মই তাত আপোনাৰ মানে থিয়েটাৰ চাইছিলোঁ আৰু এইবাৰ মানে আমাৰ ইয়াতে আছে মানে আপুনি মানে আমাৰ এই নলবাৰীত মানে থিয়েটাৰ কৰি মানে কেনেকুৱা ফিল্ডটো মই ক'ব তোৰ নামটো আগতে তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী হৃদয় তালুকদাৰ কিমান পঢ়ি আছে ক্লাছ 8 কি স্কুলত পঢ়া উচ্চতৰ মাধ্যমিক আগতে তোমাক মই পঢ়াৰ কাৰণে কৈছোঁ ভালকৈ পঢ়িবা দেই আৰু নলবাৰী প্ৰিয় জেগাৰ বুলি শুনি যে নলবাৰীত এনেকুৱা ফিল হয় আৰু বিশেষকৈ থিয়েটাৰৰ 1 নম্বৰ জেগাখন নলবাৰী আৰু ইমানখিনি মানুহ মৰম আৰু নলবাৰীতে ডাঙৰ দিব লৈছোঁ তুমি তেতিয়া বহুত সৰু আছিলা থিয়েটাৰ বুলিয়ে নহয় আৰু প্ৰগ্ৰেম হওক আমি ঈদৰ পৰা হওক আমি যেতিয়া ডাঙৰ ঈদত আমি আছিলোঁ বহুত ঈদৰ প্ৰগ্ৰেম কৰিছোঁ আমি তুমি খাপলাঙৰ পৰা পাইছা আমি তাৰ আগৰ পৰা আমি চিটি জগতৰ পৰা দেই বহুত নলবাৰী বহুত মানুহ ভাল আৰু যিকোনো পাইছোঁ বা আৰু যিবোৰ আমাৰ এইবাৰ পাগল তাণ্ডৱ পাগলা মামা আমাৰ আছিলে পাগলা মামা চাইছা তুমি পাগলা মামাতো বহুত ৰাইজৰ মৰম আৰু যিকোনো চামোতা বা নলবাৰী আমাৰ এইখিনি খুব মৰমিয়াল মানুহ আৰু নাটকৰ ক্ষেত্ৰত 1 নম্বৰ ভাল হ'লেও আঙুলিয়ে দিয়ে বা বেয়া হ'লে আঙুলিয়ে দিয়ে খুব ধুনীয়া ৰাইজ আৰু নাটকৰ 1 নম্বৰ মানুহ নাটকৰ কাৰণে ক'ব পৰা আৰু নাটকৰ বিশেষকৈ আমাৰ নামনি অসমে মেইন এজনী ডাঙৰ নাটকৰ হেৰিটো বহুত কম যেনিবা হেৰি মালিকপক্ষ আৰু যেনিবা আৰম্ভ ইয়াৰ পৰা হয় নাটকবিলাক আলোচনা কৰিছে মানে আপোনাৰতো জীৱনততো বহুত মানে ডাইলগ আছে তাৰে ভিতৰত আপোনাৰ মানে আটাইতকৈ ভাল লগা ডাইলগ এটা ৰাইজত শুনাই দিয়ক ভাল লগা ডাইলগ মোৰ বহুত আছে মই গোটেই ভাল লগা যিকোনো ৰাইজৰ আগত দিছোঁ চবেই ৰাইজে আঁকোৱালি লৈছে তুমি কোনটো বেছি ভাল পোৱা তুমি কোৱা মই এইটো ক'ম নহয় আপোনাৰ মতে কওঁ তোমাৰ কোনটো ভাল লাগে খাপলাংকাৰী থিয়েটাৰ যে মাৰিছিলে ঐ জিলাপি শুনচোন কাইনো এইটো ধন্যবাদ আপোনালোকে ভাইটিক মৰম কৰিব বহুত সৰু ল'ৰা ইয়াতে হ'ল যদি শুনিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ
দিবা এতিয়া তুমি ধুনীয়াকৈ আগত কৰি দি দিবা দেই থেংক ইউ অকণমান দস্ত পেটটো এতিয়া পূজা কৰি লওঁ আৰু এই পিনে দেখোন দস্ত আৰম্ভ হ'লেই মই তাতে ঘুগুনি খাই আছোঁ আৰু ইয়াতে থিয়েটাৰ আৰম্ভ তথাপিও দস্ত কথা নাই মই ইয়াৰে পৰা আপোনালোকক দেখাম এইটো প্ৰথম আৰম্ভণি গীত দে এতিয়া ফাইনেলি আৰম্ভ হৈ গ'ল মিনিষ্টাৰ পৰা আমি অচিডিচি সকলে ডাঙৰ ভাগকে শ্ৰদ্ধ কৰিছোঁ শ্ৰদ্ধ আমি এতিয়া কেইটামান কথা পতাই মই মোৰ প্ৰজেক্ট কৰি দিলোঁ প্ৰধান হাজৰিকা মই আপোনাক যেনেদৰে কথা দিছোঁ তেনেদৰে কাম হ'ব আৰু আপুনি জানে মোৰ কথাৰ কামৰ এটা মুদ্ৰাৰ বিপিঠি আৰু বিপিঠি এখন খাব নাপাব ভাবে মই কিমানবাৰ কৈছোঁ মোক দামোদৰ কান্ত কলিতা বুলি নামাতিব হে ইমান দিনা দেখোন তোক দামো বুলিয়ে মাতি আছিল দাদা তোৰ নামটো দেখোন দামোদৰ আরে মোৰ নামটো দামোদৰ হয় কিন্তু মই নিজৰ নামটো শৰ্টকাট কৰিছো মানে মই মডিফাই কৰিছো হা কি না মডিফাই কৰিছ দেখা নাই আজিকালি চব বস্তুৰ শৰ্টকাট দেখা দেউতাক ইংলিছ বিলাকত কি বুলি কয় দেউতাকক ডেট মাকক মম আৰু দুদিন পিছত মানুহবিলাককতো গেছ চিলিণ্ডাৰ বুলিও মাতা হ'ব হা আহিলে নহ'ব আজিৰ পৰা মোক কিন্তু ডিকে বুলি মাতিব লাগিব মাংস আৰু মাছ খাই আছো জানো হাতে খোৱা নাই ইমান চিন্তা লাগিছে মোৰ চাকৰি কথা নকবা মই পাইছো কৰা নাই বুলিহে তই যদি মোক অৰ্ডাৰ দিয়া নহয় খাৰা খাৰা মই তোক এতিয়া ডেলিভাৰী কৰি দিম হা এইটো ডেলিভাৰী নহয় এইটো বাইকো যা এইটো চাকৰি পাইছো মই কৰা নাই বুলিহে এইটো বয়সত বাচন্তি মানুহৰে উল্টা হৈ যায় প্ৰেমটো বেলেগ বস্তু জানা ই বৰষুণ না মানে ই বতাহ না মানে আৰু ই ভূমিকম্পও না মানে ই হ'ল এনেকুৱা বস্তু আৰু প্ৰেম কৰো কৰো লাগি থাকে হয়নে আজিতো মই যিমান ধুনু লাগিছে এটা দিয়া প্ৰেম হলে ভূমিকম্প প্ৰেম হলে কৰোণা বেমাৰ প্ৰেম হলে অকণমান মৰম কৰা বৰফত পৰা যে লাগছে বেয়া লগা নাই বেয়া লগা নাই কি বেয়া লগা নাই ভাল লাগিছে ভাল লাগিছে
পালি নে ঐ এইটো সময়ত যে তহঁতি এইটো কৰি আছ মই কেনেকৈ জানিম আৰে তই এনেকে সুধি কিনেহে মইতো প্ৰেম কৰিম নেকি হা এই হাতত ঘূৰি নাই সময় চাই সোমাব লাগে ঐ তহঁতে যে এইটো সময়তে এইটো কাম কৰি আছ সেইটো মই কেনেকৈ জানিম এনে হ'লে ভেবেলা ছাগলী যেন গন্ধ আছে বুলি কবি ঐ চাই ঘৰত আছে না চাহ আছে হ'ব ন আজিৰ মই দিছোঁ টাইমত নোসোমাবে কিন্তু হা আৰু তহঁতেও যিকোনো টাইমতে এইটো কাম নকৰিবি তই সুধি প্ৰেম কৰিম নেকি মই হা তাতকৈ মোক খুলি কৰিব নালাগে হ'লেও যিকোনো সময়ত গাখীৰো লোৱা নহ'ব আজি মই বাইদেউ গাখীৰ নহয় উল্টাহে কৰি দিওঁ চব সময়তে সেইবোৰ বস্তু হাতত থাকে নেকি আছে বুলি সুধিছোঁ হ'ব মই চাৰা কৰি দিম হা কিবা বস্তু মই তহঁত দুইটাকে মিলাই দিছো হা দুইটা সুখত থাকিবি নে কি কোৱা থিয়েটাৰ চাই ওলাই আহি কিনে দেখিলোঁ যে ইয়াত মানে পৰ্দা 2023 আৰু 24 নৱবৰ্ষৰ থিয়েটাৰৰ মানে এডভাৰটাইজ কৰি আছে ইয়াত আৰু অহা বছৰৰ থিয়েটাৰখনৰ নাম হ'ল ৰুদ্ৰাক্ষ এইখন মানে দোস্ত বৰ্তমান আলিয়ে পদূলিয়ে মানে এডভাৰটাইজ কৰিবলৈ লৈ যাব ইয়া পৰ্দাত দেখুৱাব ইয়া এডভাৰটাইজ ৱাও বাপৰে কি খোচা মাৰছি বাই যিহেতু গাড়ীত লৈ যাব সেয়ে এই দুটা হ'ল বম বম ডাঙৰ ডিজে আৰু এইটো হ'ল হণ্ডা এইটো হণ্ডা আৰু এইটো হ'ল প্ৰজেক্টৰ ৱা আৰু কুলবিল খাতৰা যোৱা শিৱালয়ত অহাবাৰ আপোনালোকে দোস্ত চাব আহিব থিয়েটাৰ ৰুদ্ৰাক্ষ আৰু থিয়েটাৰ ৰুদ্ৰাক্ষত আছে ৰুদ্ৰপ্ৰিয়া মাজ-ৰাতিৰ মমতাজ আৰু অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ চাব আহিব আপোনালোকে দোস্ত আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সদায় মৰম দি থাকিব যাতে মই সদায় গুৱাই যাই থাকিব আৰু আশীৰ্বাদ কৰিব যাতে মই সদায় আপোনালোকৰ আগত ভাল ভিডিঅ' দি থাকিব আৰু তো আজিৰ ভিডিঅ'টো ইনকাম সামৰিছোঁ বাই বাই